নমস্কাৰ ওম শান্তি আজি আমি প্ৰায় এটা শব্দ ব্যৱহাৰ কৰোঁ মই বহুত বিজি আই এম বিজি আমি এনে এক যান্ত্ৰিকতাৰ মাজত আজি আছো এনে এক টাইট শিডিউলৰ মাজত আজি আমি বান্ধ খাই আছো গোটেই ৰাতিপুৱা শুই উঠাৰ পৰা শুবলৈ যোৱালৈকে যে আমাৰ নিজৰ বাবে কিন্তু কোনো সময় নাই আমি কৰিবলগীয়া গোটেইকেইটা কামেই কৰিছোঁ আমি যিখিনি দায়িত্ব পালন কৰিবলগীয়া সেই গোটেইখিনিয়ে কৰিছোঁ কিন্তু তাৰ মাজত নিজৰ বাবে সেলফ কেয়াৰ বা সেলফ এটেনশনৰ বাবে সেলফ পেম্পাৰিঙৰ বাবে কিন্তু সময় নাই আমাৰ নহয়নে আৰু এই গোটেইবিলাকৰ মাজত আমি এটা কথা কিন্তু আমি অনুভৱ কৰোঁ যে সৰু সৰু কথাত মোৰ মনটো আজি ডিপ্ৰেছড হৈ যায় মই হতাশ হৈ পৰোঁ ইৰিটেটেড এই খিংখিঙীয়া হৈ গ'লোঁ এইবিলাক সিম্পটমছ দেখা পাইছেনে নিজৰ মাজত বাৰু মই তেতিয়াহ'লে এটা প্ৰশ্ন সুধো যদি এই সিম্পটমছবিলাক আপুনি নিজৰ মাজত দেখা পাইছে মই এটা প্ৰশ্ন সুধো আপোনাক এইবিলাকৰ বাবে জগৰীয়া কোন বাৰু মোৰ ভিতৰৰ এই অশান্তি কষ্ট দুখ বা ইৰিটেশ্যন এই যে প্ৰেছাৰ লোড যিবোৰ মই লৈ আছোঁ ইয়াৰ বাবে কোন দায়ী আপোনাৰ অফিচৰ সেই বছজন নে আপোনাৰ পৰিয়ালৰ আপোনাৰ সন্তান বা আপোনাৰ গৃহিণীগৰাকী বা আপোনাৰ স্বামী মা দেউতা কোন জগৰীয়া কাৰ বাবে ইমান প্ৰেছাৰ কাৰ বাবে ইমান টেনশ্যন কাৰ বাবে মোৰ মনটো ইমান সঘনাই বেয়া হয় কোন জানেনে সেই কালপ্ৰিতজন আহকজন বিচাৰি উলিয়াও ভাবক আপোনালোকেও জানে কিন্তু উত্তৰটো যে কালপ্ৰিতজন কোন কাৰ কাৰণে মই মোৰ এই সুখ শান্তিৰ পৰা বঞ্চিত হৈ আছোঁ কালপ্ৰিতজন আচলতে মই নিজেই নহয়নে মই নিজেই মোৰ ওচৰত চইচ আছে কৰবাত নহয় কৰবাত মই সেই চইচটো কৰাত মই ভুল কৰিছোঁ ডিচিজন মেকিঙত মই ভুল কৰিছোঁ খুজে প্ৰতি কিন্তু সদায় আমাৰ সন্মুখত দুটা ৰাস্তা থাকে উই নিড টু মেক দ্য চইচ যে মই কোনটো দিশে যাম খুজে প্ৰতি মই নিজকে চেক কৰিব লাগিব যে মই এই 24 ঘণ্টিয়া এই সময়কালত মই ক'ত লিকেজ কৰিছোঁ ক'ত মই এনেই ৱেষ্টেজ কৰিছোঁ মোৰ ওচৰত সময় আছে সময় নাই হ'বই নোৱাৰে আজি বহুতক আমি দেখা পাওঁ যে বিজি আৰু টাইট শিডিউলৰ মাজতো কিন্তু বহুতখিনি কাম তেওঁলোকে কৰি দেখুৱাইছে বিজি আৰু টাইট শিডিউলৰ মাজত থাকিও কিন্তু তেওঁলোকে এই মনস্থিতিটোক খুব সুন্দৰ কৰি ৰাখিব পাৰিছে আনৰ সেৱাও কৰিব পাৰিছে কেনেদৰে সম্ভৱ কিয়নো তেওঁলোকে সেলফ কেয়াৰৰ কাৰণে সময় উলিয়াইছে নিজৰ বাবে সময় উলিয়াইছে নিজকে মৰম স্নেহ দিবৰ বাবে সময় উলিয়াইছে সেইটো খুব বেছি প্ৰয়োজনীয় খুব বেছি ইম্পৰ্টেণ্ট আমি আজি সদায় কি ভাবো জানেনে হ'ব মই অলপ পাছত নিজৰ বাবে সময় উলিয়াম প্ৰথমতে ল'ৰাটোৰ বাবে ছোৱালীজনীৰ বাবে বা নিজৰ স্বামীৰ বাবে বা মা দেউতাৰ বাবে বা পত্নীৰ বাবে আমি তেওঁলোকৰখিনি কৰিবলৈ যাওঁ নাইবা এইটো বস্তু এনি টাইম মাইণ্ডত থাকে যে মোৰ অফিচত ডেডলাইন দিয়া আছে ইমান সময়ৰ ভিতৰত মই এইখিনি টাৰ্গেট ফিল আপ কৰিব লাগে গতিকে এই গোটেইবিলাকৰ ভিতৰত মই ইমানেই আজি তাৰমানে জাঙুৰ খাই আছোঁ সোমাই আছোঁ অকল মাইণ্ডটো এনি টাইম বিজি এইবিলাক বস্তু ভৰপূৰ কৰাতে এইখিনি বস্তু সময়মতে দিয়াত আৰু তাৰ মাজে মাজে গোটেই দিনটোত মই আচলতে মনটো কি হৈ পৰিছে জানেনে মনটো এটা সংকল্প ৰচনা কৰা এটা ফেক্টৰী এটা থট প্ৰডিউচিং ইউনিট আৰু এই যে ফেক্টৰীটোত গোটেই দিনটোত অলাগতিয়াল অনৰ্থক বহুত তাৰমানে নাকাৰাত্মক আমি প্ৰডাকশ্যন কৰোঁ এই ফেক্টৰীটোত যাৰ বাবে মেক্সিমাম সময় আমাৰ তাতো ৱেষ্ট হৈ যায় আমি দিবলৈ গৈছোঁ ল'ৰাটো বা ছোৱালীজনীক মই দিব বিচাৰোঁ কিন্তু পজিটিভটোও দিছোঁ লগতে আকৌ হতাশো হ'লোঁ খঙো উঠিল কিমান কৰিম আৰু মোৰ দ্বাৰা নহ'ব আৰু দি পেলাইওচোন মই একোৱেই ৰিটাৰ্ণত নাপালোঁ অকল যদি দিবলৈ গ'লোহেঁতেন মোৰ ইমান এনাৰ্জি ক্ষয় নহয় কিন্তু লগতে আকৌ নিগেটিভখিনিও ভাবিলোঁ নিগেটিভখিনিও তাত ব্যৱহাৰ কৰিলোঁ গতিকে যিমান এনাৰ্জি ক্ষয় হ'ব লাগিছিল তাতকৈ বেছি হৈ গ'ল নহয়নে অফিচত যদি আজি মই একদম ধীৰ স্থিৰ নিয়াৰিকে যদি সেই যিটো কনচেন্ট্ৰেশ্যন লৈ পেলাই যদি অকল এটা ওৱান থট লৈ পেলাই যদি মই কৰিলোহেঁতেন ডেফিনেটলি মোৰ সেই প্ৰেছাৰটো নাথাকে সেইটো সময়ত আকৌ মোৰ আচ্ছা মই লাজ পাম নেকি মই যে প্ৰেজেণ্ট কৰিম মোক আকৌ কিবা ৰিপ্লাই দিব এইটো টেনশ্যনো আছিলে এই যে লিকেজ এইবিলাক আমাৰ থট প্ৰডাক্টিং এই ফেক্টৰীটোত অলাগতিয়াল বস্তু ফেক্টৰীটোত আমি প্ৰডিউচ কৰি আছোঁ যাৰ কাৰণে কি হয় যিটো বস্তু যিমান এনাৰ্জি লাগিব লাগে তাত আৰু 10 গুণ বেছি এনাৰ্জি আমি লগাই আছোঁ সেইকাৰণে আমাৰ ভিতৰত এনাৰ্জি নাই সেইকাৰণে আল্টিমেটলি নিজৰ বাবে সময় নাই কিন্তু যদি সঠিকভাৱে আমি সঠিক জেগাত সময় লগাওঁ নহয় তেতিয়া নিজৰ বাবে সেই এনাৰ্জিটো বাচে আমি নিজৰ বাবে সময় উলিয়াব পৰা হওঁ এই ইমান বিজি এই লাইফষ্টাইলটো এই শিডিউলটোৰ মাজত থাকি পেলাইও কিন্তু মই আপোনালোকক ক'ম যে এইটো সম্ভৱ
ইমান বিজি টাইট শিডিউলৰ মাজত থাকিও কিন্তু নিজৰ বাবে সময় উলিওৱাটো সম্ভৱ এই যে ইমান হতাশ মই টায়াৰ্ড আজি কাম কৰি কৰি আজি মোৰ অৱস্থাটো এনেকুৱা চাওকচোন একদম মানে লেবেজান এটা অৱস্থা নহয় নে গতিকে ইয়াৰ পৰা কেনেদৰে ওলাই আহিম বাৰু কেনেদৰে পৰিত্ৰাণ পাম এটো চাৰ্জ নাইকিয়াকে মই পৰি আছো একদম মানে এনাৰ্জি নাই শক্তি নাই যেতিয়া নিজৰ এনাৰ্জি নাথাকে তেতিয়া কি কৰো আমি এনাৰ্জি ল'ব লাগিব নহয় নে মোবাইলটো যে আপুনি ব্যৱহাৰ কৰিছে যেতিয়া মোবাইলটো চাৰ্জ নাথাকে তেতিয়া কি কৰে ডেফিনেটলি মোবাইলটো চাৰ্জত লগায় মোবাইলত চাৰ্জ নাই মই তাক চাৰ্জত লগাইছো চাৰ্জত লগোৱা লগালো এই বেটাৰীটো আকৌ বাহি আহি থাকিব আৰু মোবাইলটো আকৌ ৰিচাৰ্জ হ'ল গতিকে এই যে বডিটো যে ডিসচাৰ্জ হৈ যায় বডিটো যে চাৰ্জ নাইকিয়া হৈ যায় মনটো যে চাৰ্জ নাইকিয়া হৈ যায় গোটেই দিনটো অকল খাটুতে তাক কেনেদৰে চাৰ্জ কৰিম তাক চাৰ্জ কৰাৰ যেটো বিধি হেতুৱে হৈছে ৰাজযোগ আত্মাক চাৰ্জ কৰাৰ যেটো বিধি হেতুৱে ৰাজযোগ আৰু আত্মা যেতিয়া চাৰ্জ হয় বডিটো অটোমেটিক চাৰ্জ হয় বডিটো অটোমেটিক ৰিল্যাক্স ফিল কৰে এই যে নিজকে আত্মা বুলি জ্ঞান কৰি যিজনী মই প্ৰকৃতাৰ্থত মই শৰীৰটো মই নহয় মই আধ্যাত্মিক জ্ঞানত আপোনালোকে ৰাজযোগ প্ৰশিক্ষণত শিকিছে যে শৰীৰটো মই নহয় মই আত্মা আৰু মই প্ৰকৃত গুণত স্থিত হৈ পেলাই মই যেতিয়া পিতাক স্মৰণ কৰো তেতিয়া তেওঁৰ পৰা অনায়াসে মোলে শক্তি প্ৰবাহিত হয় নিউটনৰ এটা বিৰাট ধুনীয়া ল তেওঁ কি বুলি ক'লে জানেনে নিউটনে যে এনাৰ্জি অলৱেজ ফ্লোজ ফ্ৰম হাই পটেনশিয়াল টু লো পটেনশিয়াল ঈশ্বৰ হৈছে সেই হাই পটেনশিয়াল তেওঁ শক্তিৰ এক স্ৰোত মানে শক্তিৰ ষ্ট'ৰ হাউচ তেওঁ গতিকে মই যেতিয়া মই বৰ্তমান লো এনাৰ্জিত আছো আৰু মই যেতিয়া তেওঁক স্মৰণ কৰো তেওঁৰ লগত কানেক্ট হওঁ তেতিয়া তেওঁৰ পৰা সেই শক্তি মূলে প্ৰবাহিত হয় সেই কানেকশ্যনটো কিন্তু লাগিব কানেকশ্যনটো নহলে নহব আজি যদি দুডাল ওয়্যাৰ মই জয়েন কৰিছো কিন্তু ওয়্যাৰ দুডালৰ মাজতে বুলে কোবাত কাট হৈ আছে কাৰেন্ট ফ্লো হ'ব জানো নহয় গতিকে মই আসল অৰ্থত ৰাজযোগ শিকি পেলাই তেওঁৰ লগত সেই কানেকশ্যনটো কৰিব মই জানিব লাগিব যেতিয়া কানেকশ্যনটো থাকিব তেতিয়া কানেকশ্যনটোৰ মূল আধাৰে হৈছে কিন্তু সম্বন্ধ মানে তেওঁক মই সম্বন্ধৰ আধাৰত অনুভৱ কৰিব লাগিব তেওঁ মোৰ পিতা তেওঁ মোৰ বন্ধু গতিকে যেতিয়া সম্বন্ধ থাকে তাত অনুভৱ থাকে য'ত অনুভৱ থাকে তাত মানে আপুনি বেলেগকে কিবা ফৰ্মুলা লগাই পেলাই মনত পেলাব লাগিব তেনেকুৱা নহয় যাৰ প্ৰতি স্নেহ আছে মৰম আছে তেওঁক আমি এনি টাইম মনত পেলাও নহয়নে আপুনি আপোনাৰ সন্তানটিক মনত পেলাবলে হলে সুকিয়া সময় উলিয়াই নেকি যে নাই মই বেডৰুমত বহি ল'ব লাগিব মই ড্ৰয়িং ৰুমৰ সোফাখনত বহি ল'ব লাগিব তেতিয়াহে মই তাৰ কথা ভাবিব পাৰিম তেনেকুৱা নহয় নহয়নে যেহেতু ভাল পায় আপুনি এনি টাইম তেওঁৰ কথা ভাবিব পাৰে তেওঁৰ লগত আপোনাৰ মনটো এনি টাইম কানেক্টেড গতিকে ঈশ্বৰৰ লগত সেই কানেকশ্যনটো ষ্ট্ৰং কৰাৰ মূল আধাৰটো হৈছে কিন্তু সম্বন্ধ প্ৰথম সম্বন্ধ লাগিব সেই স্নেহৰ আধাৰত ফাউণ্ডেশ্যনটো লাগিব তেতিয়া তেওঁক এনি টাইম আমি লগত ৰাখিব পাৰিম আৰু তেতিয়া সেই কাৰেণ্টটো ফ্লো হয় আৰু তেতিয়া মই চাৰ্জ হওঁ এই যে বিজি শিডিউল বাৰে যে আমি ক'লো বিজি এই যে য'ত ত'ত যে এনাৰ্জিবিলাক মই ক'লো যে আমাৰ লিক হয় যাৰ কাৰণে যিমান এনাৰ্জি থাকিব লাগিছিল সিমান নাথাকে ক্ষয় হৈ গ'ল ন মোৰ ভিতৰটো খালী গতিকে বাবাৰ লগত কানেক্ট বাবা মানে মোৰ দেউতা বা আমি সাধাৰণ ভাষাত আজিকালি যে ল'ৰা ছোৱালীয়ে কয় পাপা নে তেওঁ মোৰ দেউতা গতিকে দেউতাৰ লগত কানেকশ্যনটো কিমান ধুনীয়া বা মধুৰ যেতিয়া তেওঁক মই এনি টাইম লগত ৰাখিম প্ৰতিটো কৰ্ম কৰোঁতে তেওঁক মই লগত ৰাখিম আৰু যেতিয়া মই মোৰ নিজৰ স্থিতিত থাকিম যে মই আত্মা মই প্ৰেম স্বৰূপ আত্মা মই সুখ স্বৰূপ আত্মা মই শক্তি স্বৰূপ আত্মা এই যেতিয়া স্মৃতিত নিজৰ স্বমানত যেতিয়া মই থাকিম তেতিয়া অটোমেটিক মোৰ এনাৰ্জিটো মোৰ ওচৰতে ষ্ট'ৰ হৈ থাকে কেতিয়াও ক্ষয় নহয় আৰু যেহেতু কানেকশ্যন হৈ আছে তেওঁৰ লগত আৰু বেছি এনাৰ্জি আগতকৈও বেছিহে মোৰ বাঢ়ি যায় গতিকে মোৰ যেটো ওয়াৰ্ক এফিচিয়েন্সি কাম কৰিব পৰা ক্ষমতা হেতু বাঢ়ি যায় আনক দিব পৰা ক্ষমতা হেতু বাঢ়ি যায় সেই গতিকে খুব বেছি ইম্পৰ্টেন্ট আমাৰ বাবে ৰাজযোগ শিকাটো তেতিয়াহে আমাৰ এই চাৰ্জ নাইকিয়া বেটাৰীটো গৈ পেলাই এই ধৰণৰ ফুল্লি চাৰ্জ হ'লে স্মাইলটো আহি যায় তাৰমানে জীৱনটো পৰিৱৰ্তন ন সেই গতিকে নিজকে বিজি বুলি ক'বলৈ বন্ধ কৰক বিজি নহয় আসলতে মই সময় উলিয়াবহে পৰা নাই নিজৰ বাবে সময় উলিয়াওক নিজৰ কল্যাণৰ হকে সময় উলিয়াওক আৰু যেতিয়া নিজৰ বাবে সময় উলিয়াব সেলফ কেয়াৰৰ বাবে সময় উলিয়াব তেতিয়া চাব তাৰ বাই প্ৰডাক্ট হিচাপে তাৰ ফলস্বৰূপে আপোনাৰ জীৱনৰ প্ৰতিটো দিশে কিমান সুমধুৰ হৈ পৰে থ্যাংক ইউ ওম শান্তি